নমস্কাৰ বন্ধুসকল, মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় ভালে আছে। আজিৰ পৰা 3 দিন আগত মাইকৰ চিটত ভাড়া মাৰিবলৈ গৈছিলোঁ চৌকাজান সত্ৰলৈ। ৰাতিলৈ ভাওনা আছিল, দিনৰ ভাগত আছিল দিহানাম প্ৰতিযোগিতা। তাৰে ভিতৰত এটি দলৰ দিহানাম মোক খুব ভাল লাগিছিল। তাৰে এটা ভিডিঅ' বনালোঁ। আহক এই দিহানামটি আপোনালোকে চাওক আৰু লগতে আপোনালোকৰ লগতে ময়ো চাওঁ দিহানামটি। আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এই ভিডিঅ'টো অকণো স্কিপ কৰি নাচাব। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টাটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনিতে আপোনালোকক কথা কওঁ, ভিডিঅ'টো বনাওঁতে মই চেলফি ষ্টিক বা ষ্টেণ্ড ব্যৱহাৰ কৰা নাছিলোঁ, কাৰণ মই পাহৰি থাকিলোঁ ঘৰৰ পৰা চেলফি ষ্টিক আৰু ষ্টেণ্ড নিবলৈ। ভিডিঅ'টো অলপ দিহানাম ভিডিঅ' বনাওঁতে অলপ ভিডিঅ'বোৰ লৰি গৈছে। আপোনালোকে যাতে সেই ভিডিঅ'টো চাই বেয়া অনুভৱ নকৰে, তাৰ বাবে মোক ক্ষমা কৰিব। চেলফি ষ্টিক আৰু ষ্টেণ্ড কিবা নিবলৈ পাহৰি গৈছিলোঁ। আহক আপোনালোকে ভিডিঅ'টো চাওক আৰু আনন্দ উপভোগ কৰক।
হৰি কথা অমৃত নিতে কৰে পান দিবা ৰাতি কৰে মাথো হৰি দেখে ধ্যান দৈত্যপতি বিহাই দন্ত নানা হাসি কাটু নানা হাসি হিরপাতি লইলত প্রহ্লাদে নহলে কুকে ক্ষতি হরির প্রসাদে হে রাম রাম প্ৰহ্লাদৰ কোনো ক্ষতি নেদেখিলে দৈত্যপতি সুধিল অন্ত মহাক্ৰোধ কৰি কোনে ৰাতি আছে তোক সত্তৰে কহি কিন্নতো আজি যাইবি প্রহ্লাদে বুলয় প্রভু চক্ৰপাণি সকলো সংকটে তেওঁই মোক ৰাখিছে ভকতৰ শিৰোমণি পুত্ৰৰ বচন শুনি দৈত্য দুৰাচাৰে ভাঙিল স্ফটিক স্তম্ভ মুষ্টিৰ প্ৰহাৰে স্তম্ভ হন্তে বাজৰ হৈল নিহিংস